বোকা সতীয়া ৰাজনীতিও দেখিলো বহুতো ৰজাৰ সুখে সুখে থিয় দিব বদলে তেতিয়াহে থাকিলে ৰজাৰ অন্তৰত সূৰ্য উঠাবে আই অসমের বুকত শান্তির কথা উলিয়াই পুনৰ সংৰক্ষো কৰ্মৰ আন্দোলনৰ বাবে পদপথত ওলাই আহো। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি যে স্কুল সপ্তাহ চলি আছে তো তাকে লাগি যাম বেলেগ লাষ্টত গেলি দেখি আছো ধামাকা আপোনালোকে ভিডিঅ'টো লাষ্টত বিচাৰি ৰাখব। কণ্টিনিউ চাওক বয়া ফালিম দে আজি ডান্স জলদি কৰিব দে চল গৈছে কিন্তু মানব লাগিব কিন্তু চাল মানে কি আছে ইয়াৰ আজি আজি যাইছোৱে পুৰা একদম ফালিম দেখাব লাগিব গোৰাৰ চাব লাগিব আপোনালোকে ভিডিঅ'টো লাষ্টত বিচাৰি ৰাখব। ঠাণ্ডা কেনেকুৱা ঠাণ্ডাটো কেনে বুজি খুলি দিছে দেখোন পিন্ধিবি নেকি দে 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 কি হয় আমি যে লুজি এনে মিলনত আপি চাপি আছে না তই জানা না আপি আৰু থাকিব নেকি কি কথা কৈছা আপিটো থাকিবই না তুই অলপ আইচিউটো চাল লৈ পেলাই চালি আৰু চাব লাগিব পাৰা যদি লাগে দিবিছো এটা মোক আছেগে মো নাইনাৰ বয়াক ভাজিছি মই সেই কেতিয়াকে ক'লো মই বোলো দুটা এটা আছে যদি দিবি আমাকো তইও গোটা ইয়াৰ আকলা হেৰি কৰিব খুজিবা এই মৰে নাই কাবাক কৈছে কিবা এই এনে হেৰি কি বুজিছো আজি যাও না কি তই চাই থাকো তাপরে বাপ কত क्या गुंडा बनेगा रे तू বিয়া খানা চাহ খাই যাবা লো ই বিয়া খাবি মাতা নাই নামলা কি হল যে নামটা আমাৰ ঘুমুৰ চকো কি ক মোৰ চলি তাজি আছে ইমান দল লগো কি কৰা এখন নামটা বিয়া না তই কি কথা কহ এই হয় নেকি ঘৰত গলে বাপা মাতি ওই তয়ো খাই যাবা আচ্ছা তো গাইস আয়ে পালো মিলন কি হৈছে দেখাম কথা হিন্দি চাই যাব আপোনালোকে লাষ্টত গলে চাৰা কৈ প্লিজ বতা ভিতৰে নে হবা আৰে গৈছি মিলন হাই স্কুলত সেইটোহে ডাঙৰ কথা সেইটোৰ উন্নতা আজি বৰ অনুভৱ হৈছে সকলো স্তৰতে সমাজৰ মানৱতা কমি গৈছে সন্মানৰ ওপৰত হেৰিটো কমি গৈছে গতিকে এই সন্মান সকলো স্তৰতে আমাৰ প্ৰধান শিক্ষক মহোদয় ব্ৰজৰথ শৰ্মাই যি কৈছিল আমি শিল দেখা বুলি মানি চলিছিলোঁ ছাত্ৰ ছাত্ৰীবিলাকেও মানিছে যে ছাৰে কৈছে আৰু সঁচাকৈ সেই 6 বছৰ ব্ৰজৰথ শৰ্মা ছাৰৰ দিনত 92 পৰা 98লৈকে যথেষ্ট কথা তেখেতৰ পৰা শিকিছোঁ আচলতে হেডমাষ্টাৰৰ কাৰণে সেইবিলাক মানুহ যোগ্য আছিল আৰু সেই সময়টো ভাল আছিল আৰু তেখেত মই ভাবোঁ গোটেইবিলাক প্ৰধান শিক্ষক যিমান হ'ল সকলোতকৈ তেখেতৰ স্থান নিশ্চয় ওপৰত এটা সকলোৱে স্বীকাৰ কৰিব লাগিব প্ৰতিজন ছাত্ৰ ছাত্ৰী স্বীকাৰ কৰিব লাগিব প্ৰতিজন শিক্ষকে স্বীকাৰ কৰিব লাগিব গতিকে সেই বিদ্যাবৃত্তি হ'ব চাই থাকক আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় লগতে আজি যি আমন্ত্ৰিত আমাৰ অতিথি লগতে মোৰ সহকৰ্মীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোক ভাষণ দিব কোৱা নাই কবিতা এটা মাতিব কৈছে হোৱা আন্দোলন আৰু কিমান দিন চিঞৰিছে জনতাই নেতা হ'ব কোনোবাই শ্বহীদ হ'ম আমি মাতৃৰ বুকুমুদন কৰা আবেগৰ পাহাৰত নথবা আৰু কাহানি ধৰি বোকা সতীয়া ৰাজনীতিও দেখিলো বহুতো ৰজাৰ সুখে সুখে থিয় দিব বদলে তেতিয়াহে থাকিলে ৰজাৰ অন্তৰত সূৰ্য উঠাবে আই অসমেৰ বুকত শান্তিৰ কথা উলিয়াই পুনৰ সংৰক্ষো কৰ্মৰ আন্দোলনৰ বাবে পদপথত ওলাই আহো। Jadi wow, aman halah kamu barat antum nggak?
লগতে বেলেগ বিষয় একো নাই আজি বতৰ ভিতৰত নহয় ভালছে ইয়াতে থাকিলে নানা কি মন হয় দে খাতা হ'ব কিন্তু এতিয়া যাই ৰাখ লাগি ঠাণ্ডাও লাগছি আর ঠাণ্ডা লাগছে আৰু পুৰা পুৰা ক'ত শিকিছিলে গান নাই আমাৰ স্কুলত যে মাৰিছিলে গান গান এ গান নোপোৱা আছে ৰেছনাগে এই তথাপি ক'ৰবাত শিকি আনবা নেকি মই এটা কৈছি গীত কৰি ভাল বলে এনজয় বলে মই বলে এটি বাৰে চলে এনজয় এই এটা গেলা গান মই জছে নুঠে ঠাণ্ডা লাগছি যো তো গাইজ প্ৰায় ব্লগটো এনে আছিল যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইবটো কৰি দিওঁ জয় জয় থেংক ইউ